গুৱাহাটী চহৰ বজাৰত 1 কিলো গাহৰি কিনিলোঁ। এনেকৈ কিনি কি ধুনীয়া টেষ্টিং গাহৰি মাংস। আপোনালোকে চাই থাকক এই গাহৰি কেনেকুৱা দেখিবলৈ আৰু খোৱাত কেনেকুৱা টেষ্টিং হয়। আমি ঘৰত যাই কেনেকৈ বনাম আপোনালোকক দেখুৱাই আছোঁ আমাৰ ভিডিঅ' জৰিয়তে। চাই থাকক আমাৰ ভিডিঅ' লাইভটো আৰু আগলৈকে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হয়, নিশ্চয় গম পাব। ঘৰত আনি কিনে চৰুত বহাই দিলোঁ এতিয়া মাংসটো। তাৰপিছত অকণমান পিছত আমি গাহৰিটো তৈয়াৰ হৈ যাব। চাই থাকক আমাৰ ভিডিঅ'ৰ দ্বাৰাদি গাহৰি মাংসটো কেনেকৈ তৈয়াৰ কৰা হয় আৰু কেনেকৈ বনোৱা হয়। আমাৰ গুৱাহাটী চহৰত আমি নিজে বনাই কিনে আমি মাজে মাজে খাওঁ, মানে ছানডেৰ দিনটো। চাই থাকক আমি কেনেকৈ বনাই আছোঁ। ঔটেঙা দিহে বনাম, তাকো আপোনাক ক'ব পাহৰি গৈছোঁ। এয়া ঔটেঙা মই চেলাইছোঁ। তাৰপিছত ঔটেঙা আমি গাহৰি মাংসৰ লগত বনাই দিম আৰু টেষ্টিংটো অনেক ভাল হ'ব, মানে আৰু ভাল হ'ব। এনেকৈ সৰু সৰুকৈ কাটিব লাগে। কাটা কুটা হোৱাৰ পিছত আমি ধুনীয়াকৈ আমি একেলগত গাহৰি মাংসৰ লগত মিক্স কৰি কিনে বনাম। খায়ে ইমান টেষ্টিং লাগিব নহয়, নিশ্চয় আপোনালোকেও ঘৰত এনেকৈ বনাই থাকিব, ভাল লাগিব দেই। গাহৰি মাংসৰ কালাৰটো কেনেকুৱা লাগিছে দেখিছে, কিমান ধুনীয়া কালাৰ। খাবলৈ মন নাজানে আপোনালোকৰ, কিমান ধুনীয়া। এতিয়া ঔটেঙাটো ঢালি দিলোঁ। ঔটেঙাটো ঢালি দিয়াৰ পিছত কিমান ধুনীয়া টেষ্টিং হ'ব আপোনালোকে নিশ্চয় গম পাব। আৰু খায়ো ইমান টেষ্ট লাগিব নহয়, কিন্তু খাবলৈ আপোনাৰ বাৰে বাৰে মন যাব। চাই থাকক আমাৰ ভিডিঅ'টো শেষলৈকে। মাংসটো আমাৰ তৈয়াৰ হৈ গ'ল। এতিয়া আমি ঢাকন মাৰি লৈ ইয়াতে অকণমান পিছত আমি আৰম্ভ কৰিম আমাৰ মালটো।